नैथि क्लबनि बिसायख'थि फोसावदिंनायनि जोबथा सानाव बिपिएफ दोलोनि बिसायख'थि फोसावदिं मेल दरं अदालगुरि लकसभा बियाबनिफ्राय बिपिएफनि बिजाथि दुर्गा दास बर'नि जानानै फोसावदिंनानै बिपिएफनि गोहोखौ दिन्थिदों हाग्रामा महिलारिया। दरं अदालगुरि बियाबाव दुर्गा दास बर'आ 5 निफ्राय 6 लाख भट मोनगोन आरो बिटिआरनि बायजोआव 2 निफ्राय 5 लाख भट मोनगोन होननानै गोख्रोङै बुंथिदों हाग्रामा महिलारिया। लोगोसे एबसु आरो इउपिपिएलआ दरं अदालगुरि बियाबाव सायावल' दिलीप सयकियाखौ मदद खालामदों नाथाय नांगोलजोंसो भट होगोन होननानै फोरमायदों हाग्रामा महिलारिया। दिनै तामुलपुर जिल्लानि गरेसरनि सुवागातपुराव दुर्गा दास बर'नि जानानै बिसायख'थि फोसावदिंनायाव बे बाथ्राखौ बुंथिदों हाग्रामा महिलारिया। 26 तारिखर जितु निर्बाचन हब माने हेतुए सुक्लाय सेरफां ब्लक कमिटी आन्डारत जितु मिटिं हल আজি আমার কি কয় আমার কর্মী লগতে রাইজ আছিলে सुक्लाय सेरफां हिसाबै আমি হেতুই লাষ্ট আমার বিপিএফ দলৰ কেম্পিং বুলি আমি ক'ব পাৰোঁ। অহা 26 তাৰিখত যিটো নিৰ্বাচন হ'ব তো আমি ৰাইজক বুজাই দিছোঁ যে আমাৰ বিপিএফক কিয় ছাপোৰ্ট কৰিব লাগে আৰু আমাৰ বিপিএফক যিসকল দল সংগঠন বা যিসকল মুৰব্বী বা যিসকল গাঁওবুঢ়াসকল আছে বা যিসকল ইণ্টেলেকচুৱেল বা বুদ্ধিজীৱীসকল আছে ইহঁতে যেনেকৈ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে বা আগবাঢ়ি আহিছে বিভিন্ন দল সংগঠনে ইহঁতক মই বিপিএফ দলৰ হৈ পেলাই মই কংগ্ৰেচুলেশ্যন দিছে যিহেতু ইহঁতে আমাক যেনেকৈ সহায় কৰিছে আমাক কেম্পিং সময়ত বা আমাৰ মিটিঙৰ সময়ত অন্ততঃ আমি সেইবিলাক চাই পেলাই মই 100% জিকিছে বুলি আমি ক'ব পাৰোঁ। মুঠতে জিকিছে 100%। তো আপোনালোকে চাওক বিটিচিৰ বাদে বাহিৰত বিটিচিৰ বাহিৰতো আমাক এনেকুৱা সোমাবলৈ সুবিধা দিছে মিটিং কৰিবলৈ সুবিধা দিছে সেইবিলাক চাই পেলাই মানে মুঠতে আমি 100% বুলি আমি ক'ব পাৰোঁ। চাওক বিটিচি অঞ্চলত 11.5 লাখ ভোটাৰ আছে 11.5 লাখত আপুনি ধৰক 8 লাখ 8 লাখ ভোটিং হ'ব। ইয়াৰ ভিতৰত বিটিচি অঞ্চলত মেক্সিমাম জাতি জনগোষ্ঠীয়ে আমাক ছাপোৰ্ট কৰিছে 100ত 70-80% আমাক ছাপোৰ্ট কৰে আজিৰ দিনত বিপিএফক। আৰু বিটিচি বাহিৰতো মই এনেকুৱা পাইছোঁ 10.5 লাখ ভোটাৰৰ ভিতৰত 7 লাখ মান পলিং হ'ব 10.5 লাখত 7 লাখ মান পলিং হ'ব 7 লাখৰ ভিতৰত আমি 2 লাখ পাম আমি 2 লাখৰ ওপৰতো পাব পাৰি মুঠতে কমত 2 লাখ আমি ভোট পাম মুঠতে আমি জিকাটো স্পষ্ট হৈ গ'ল। কালি তামুলপুৰৰ মুখ্যমন্ত্ৰী আছে 3 লাখ ভোটত দিলীপ শইকীয়া নাই এইটোতো চবে নিজৰ দলটো জিকিব বুলি চবে কয় কোৱাৰ অধিকাৰ আছে। আমি আজি কৈছোঁ প্ৰেক্টিকেল ফিল্ডত থাকি পেলাই আমি গম পাইছোঁ যে বিটিচি বাহিৰত আমি 2ৰ পৰা 3 লাখ আমি ভোট পাম আৰু বিটিচিৰ ভিতৰত আমি 5ৰ পৰা 6 লৈকে ভোট পাম 5 লাখৰ তলত আমি ভোট নাপাই মুঠতে বিৰাট ভাল আমাৰ পজিশ্যনটো। নিৰ্বাচনৰ আগত কমনপুৰে কৈছিল বিটিচিখনত ছুইজাৰলেণ্ড কৰিব বুলি কিনে আকৌ নিৰ্বাচন আহি পেলাই কি হ'ব প্ৰমোদ বড়োৱে কি কৰিছে কোৱা নাই ৰাইজে আজি গম পাই আছে না কি ছুইজাৰলেণ্ড কি লেণ্ড কি চাকৰি কি চেল্ফ হেল্প গ্ৰুপ এইবিলাকতো মাৰ খাই আছে না এতিয়া সি প্ৰমোদ বড়োৱে মাৰ খাই আছে এতিয়া যাহা তা কথা কৈ লৈছে আগত এতিয়া একো কাম কৰা নাই। মুঠতে আমি দৰং ওদালগুৰি হিচাপে বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে বাছ সেইটোৱে দেই। মুকলি সমৰ্থন দিছে কি ক'ব আপচু মানে ইউপিপিএল মানে আপচু এইটোতো আৰু কি আছে কিন্তু আপচুৱে বিজেপিক ভোট নিদিয়ে আপুনি ক'লে কি হ'ব ওপৰে ক'ব পাৰে আপচু বা ইউপিপিএলৰ যিখিনি বড়ো ভোটাৰ ইহঁতে ভিতৰে নাংগলকে ভোট দিব দৰং ওদালগুৰিৰ ক্ষেত্ৰত এইটো স্পষ্ট। যিমানেই নকয় কিয় এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহও জানে এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহও জানে যে আপচুৱে দৰং ওদালগুৰিৰ ক্ষেত্ৰত বিজেপিক ভিতৰে সমৰ্থন দিয়া নাই আপচু বা ইউপিপিএল
মুঠতে নাংগলত ভোট দিব কিমান ভোটত জয়ী হ'ব আমি কৈছোঁ না 1 লাখত 2 লাখ এনেকুৱা ডিফাৰেঞ্চ হ'ব বিৰাট ভাল ভোটত জিকিব আমি দুৰ্গা স্যার যেহেতু হীরাকরণের নমিনেশন প্রত্যাহার হয়েছে বাতিল হয়েছে হীৰাকৰণীয়াৰ কথা মোৰ লগত হুদাহুদি কৰিব নালাগে এইবিলাক আইনগতভাৱে কি হয় নহয় মই নাজানো এইবিলাক মুঠতে দুৰ্গা দাস বড়ো ডাঙৰীয়াই দৰং ওদালগুৰিৰ ক্ষেত্ৰত BPF হিচাপে আমি জিকি আছোঁ আৰু কেনেকৈ জিকিব আপোনালোকক আমি কৈছোঁ BTC বাহিৰত 2 পৰা 3 লাখ আমি ভোট পাম BTC ভিতৰত 5 লাখৰ পৰা 6 লাখ আমি ভোট পাম স্যার যেহেতু বাতিল হয়েছে তেওঁৰ মনোনীত কোকৰাঝাৰত যুদ্ধ জয় নিশ্চিত প্ৰায় দৰং ওদালগুৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব সেইটো মই নাজানো সেইটো হীৰাচৰণীয়া ব্যক্তিগত কথা ক'ত কি কৰিছে কৰা নাই মই খবৰ লোৱা নাই মুঠতে আমি দলৰ হৈ পেলাই কাম কৰি আছে ইয়াতে ব্যস্ত মই